বন্ধু বান্ধৱীসকললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহক আজি ভাজি মিৰ্চি চালুকৰ খেতি কেনেকুৱা কৰা হয় ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰোঁ ভিডিঅ'টো, চাই থাকক আপোনালোকে। ভাজি মিৰ্চিৰ খেতি কেনেকুৱা লাগিছে, খেতিটো চাওক, বহুত ধুনীয়া হৈ আছে। খেতি কৰা বন্ধু কৃষকসকলে যদি চাই আছে এনেকুৱা খেতি ভাজি মিৰ্চি খেতি কৰি টকা পইচা ইনকাম কৰি লাভৱান হ'ব পাৰিব। সেইটোতো চাওক, বহুত ধুনীয়া হৈ আছে মিৰ্চি ভাজিৰ খেতিটো। চব্জিও খাব পাৰি আৰু মিৰ্চি ভাজিটো পুখুৰী নিচিনাকৈ বনাই খাব পাৰি। এটা বহুত ধুনীয়া হৈ আছে। খেতিটো কেনেকুৱা লাগিছে, যদি খেতিটো চাই ভাল পায় কমেণ্ট কৰি জনাব আপোনালোকে, আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পূৰ্ণ গছাৰ কাৰণে মালচিং পেপাৰ পাৰি দিয়া হৈছে আৰু পানী দিয়াৰ কাৰণে ত্ৰিপেপ দিয়া হৈছে। এইটো ত্ৰিপেপ কেনেকুৱাকৈ দিয়া আছে, পিচি পাইপৰ দ্বাৰা পানী দিয়া হয় এইটো। আৰু এইবিলাক মানুহ দেখা নোপোৱাৰ কাৰণে নেট দিয়া হৈছে চাৰিওফালে। এইটো চাওক কেনেকুৱা, বহুত ধুনীয়া হৈ আছে। পানী পৰিছে, এইটো পানীগিলা জমা হৈ আছে। ফল লগা নাই, এখন নতুন পুলি লগোৱা হৈছে। ফুলটো লাগিলে বহুত ধুনীয়া দেখা যায়। নতুন হৈ আছে, 2 মাহমান লগোৱা হৈছে এইটো পুলিটো। 3 মাহ 4 মাহৰ পিছত ফলটো কাঢ়িব পৰা যায়। এইটো বহুত ধুনীয়া ধুনীয়া হৈ আছে গছগিলা। এটাও পুলিগিলা মৰা নাই, চব পুলিগিলা বাচি আছে। ধুনীয়া আছে, যিগুলো চাওক কেনেকুৱা লাগিছে। পানী জমা হৈ আছে। এগুলো চাওক, এইটো খেতি কৰা হৈছে বেংগলোৰ কৰ্ণাটকা ষ্টেটত চিৰাজকাটা বুলি কোৱা হয় গাঁৱৰ নামটো। খেতিটো কৰা হৈছে। গাড়ী আছে ৰাস্তাৰ কাষতে খেতি